আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহজোৰা ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উদযাপন কৰে। ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াইও তেখেতৰ সিজুবাৰীস্থিত বাসগৃহত অতি উলহ মালহেৰে ঈদ উদযাপন কৰে। ঈদ উল ফিতৰৰ বহু দিনৰ মূৰত আমাৰ যোৱা 2 বছৰ আপোনালোকে গম পায় ক'ভিডৰ কাৰণে আমি বৰ মুকলি মূৰেকৈ ঈদ পালন কৰিব পৰা নাছিলোঁ আৰু মানে খুব এটা আমাৰ সমষ্টিবাসীও খুব এটা হেৰিত পৰি আছিলে। আপোনালোকে জানে মানুহ ওলাব পৰা নাছিল। আজি মুকলি হৈছে আৰু মুকলি আকাশৰ তলত বহু দিনৰ পিছত আমি সমষ্টিবাসী, মোৰ শুভাকাংক্ষীসকল, আমাৰ বিভিন্ন বিষয়াসকল, আমাৰ সমষ্টিক লিড কৰা, দক্ষিণ কামৰূপৰ লিড কৰা সকলোবোৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোবোৰ আজি আমি একত্ৰ হৈছোঁ আৰু এতিয়া আৰম্ভই হৈছে। এইটো ৰাতি প্ৰায় 12টা বজালৈ চলিব। অলপ পিছতে আমাৰ জিকিৰ জাৰি আৰম্ভ হ'ব, কাৱালী আৰম্ভ হ'ব। আমাৰ আপুনি গম পায় তেজকি চলাই যাওঁ আমাৰ নেকিত ঘৰৰ ওচৰৰে আমাৰ গোটেইবিলাক অলপ পিছতে আহিব। বাবুহঁত গোটেই অলপ পিছতে আহিব, আমাৰ অজয়হঁত আহিব। আমাৰ এটা পৰিৱেশ, মানে এটা আনন্দমুখৰ পৰিৱেশ। এই ঈদৰ বাৰ্তা এটা, আমি যাতে জাতি ধৰ্মৰ ঊৰ্ধত সকলোৱে একত্ৰ হৈ বৰ অসমখনক আঁকোৱালি মৰমেৰে আগুৱাই লৈ যাব পাৰোঁ। আমিতো ৰাজনীতিৰ পথত ৰাজনীতি কৰোঁ, তাৰ পিছতো আমি মানুহ, মানৱতা আৰু পবিত্ৰ ঈদ উল ফিতৰ এমাহ ৰমজানৰ ৰোজা ৰখাৰ পিছত ঈদৰ দিনটো এক আনন্দৰ দিন। এই আনন্দৰ বাৰ্তা সকলোৰে মাজত বিলাই আৰু আপোনালোকৰো ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সমূহ বিষয়ববীয়া, বন্ধু বান্ধৱী, ভিউৱাৰ্ছ, লাভাৰ্ছ প্ৰত্যেকজনলৈ এই পবিত্ৰ ঈদৰ দিনৰ মই অভিনন্দন জনাইছোঁ আৰু লগতে শুভেচ্ছাও জনাইছোঁ। আৰু আপোনালোকে যাতে অসমখনক আমি সকলোৱে মিলিজুলি আগুৱাই লৈ যাব পাৰোঁ সেই আশা কৰিছোঁ। सभी को ईद की बहुत बहुत मुबारकबाद। और आज यहाँ पर हमारे घर पर छयगांव विधानसभा से जितने भी लोग ईद मिलने के लिए आए हैं सभी को बहुत बहुत मुबारकबाद और बधाई देती हूँ और ये उम्मीद और दुआ करते हैं कि आने वाला समय सभी के लिए बहुत अच्छा हो। बहुत याद आती है कि बिहू बिहू लागी से ভাল লাগিছে, যিহেতু যোৱা 2 বছৰে আমি যি ঈদতে হওক বা অন্যান্য যিবিলাক ধৰ্মীয় অনুষ্ঠান, কিন্তু আমি অসমৰ ৰাইজে অকল এটা ধৰ্মৰ মানুহে এইখিনি পালন নকৰোঁ। আমি জাতীয় উৎসৱৰ নিচিনাকৈ আমি সামাজিকভাৱে সকলোৱে যিহেতু সমাজত মিলি থাকোঁ, আমি সকলোৱে মিলি পেলাই সেয়া লাগে বিহুৱে হওক বা ঈদেই হওক বা অন্য আমাৰ গুৰুজনাৰ তিথি হওক, সকলোখিনি সমাজত থকা সকলোৱে মিলি পেলাই অসমীয়া হিচাপে উদযাপন কৰোঁ। আমাৰ অসমত তেনেকৈ ঈদো আমি এটা সামাজিক অনুষ্ঠান হিচাপে উদযাপন কৰোঁ। আমাৰ হিন্দুসকলে যিসকল তেওঁলোকৰ ইছলাম ধৰ্মী বন্ধু আছে, বান্ধৱ আছে, তেখেতসকলৰ ঘৰলৈ যায় আৰু ঠিক তেনেকৈ তেওঁলোকৰ একেলগে আমি মানে ফূৰ্তি কৰোঁ আৰু